নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। মই আজি আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বুলি আশা কৰিলোঁ। আহকচোন, আউনীআটী সত্ৰৰ পৰা কোনখন আলোচনী প্ৰকাশ পায়? আসাম বিলাসিনী প্ৰকাশ পায় 1871 চনত। আসাম বিলাসী আলোচনীখন। শিৱসাগৰ মিছনাৰী পেজৰ পৰা প্ৰথম অসমীয়া সংবাদপত্ৰ কোনখন প্ৰকাশ পায়? উত্তৰ অৰুণোদয় প্ৰকাশ পায় 1846 চনত। তাৰপিছত অসমত ইংৰাজী শিক্ষানুষ্ঠান কোনে আৰম্ভ কৰে? ব্ৰিটিছসকলে আৰম্ভ কৰিছিল অসমত ইংৰাজী শিক্ষানুষ্ঠান। জোনাকী আলোচনীৰ সময়টো সাহিত্যৰ বুৰঞ্জীত কি নামেৰে জনা যায়? জোনাকী যুগ নামেৰে জনা যায়। কিমান চনত জোনাকী আলোচনীখন প্ৰকাশ পায়? 1889 চনত জোনাকী আলোচনীখন প্ৰকাশ পায়। কিমান চনত মৌৱাদী আলোচনী প্ৰকাশ কৰা হয়? 1886 চনত মৌৱাদী আলোচনীখন প্ৰকাশ পাইছিল। কিমান চনত আসাম বন্ধু আলোচনীখন প্ৰকাশ পায়? 1885 চনত আসাম বন্ধু আলোচনীখন প্ৰকাশ পাইছিল। কিমান চনত আসাম নিউজ প্ৰকাশ কৰা হয়? আসাম নিউজ আলোচনীখন 1882 চনত প্ৰকাশ কৰা হয়। কিমান চনত শিৱসাগৰ ইংৰাজী বিদ্যালয় স্থাপন কৰা হয়? 1841 চনত দ্বিতীয়খন শিৱসাগৰত ইংৰাজী বিদ্যালয় স্থাপন কৰা হয়। বাই বাই।